জুবিন গাৰ্গে কেৱল আমাক কালজয়ী গীতেই দিয়া নাছিল, আমাক দিছিল বহুকেইখন ছবি। এজন সুদক্ষ অভিনেতা হিচাপে জুবিন গাৰ্গৰ আছিল সুকীয়া পৰিচয়। তেতিয়া আৰম্ভণি হৈছিল এটা নতুন দশকৰ, আৰম্ভণি হৈছিল নতুনত্বৰ। ২০০০ চনত মুক্তিপ্ৰাপ্ত তুমি মোৰ মাথো মোৰ ছবিতেই জুবিন গাৰ্গে আত্মপ্ৰকাশ কৰিয়েই পৰিচয় দিছিল বহুমুখী প্ৰতিভাৰ। জুবিন গাৰ্গৰ পৰিচালনা, সংগীত আৰু অভিনয়েৰে তুমি মোৰ মাথো মোৰ আছিল ছুপাৰ ডুপাৰ হিট। দেৱ বৰকটকীৰ প্ৰযোজনাত ছবিগৃহলৈ আহিছিল তুমি মোৰ মাথো মোৰ নামৰ ছবিখন। জুবিন গাৰ্গৰ অভিনয়, সংগীতে মন্ত্ৰমুগ্ধ কৰিছিল প্ৰতিজন দৰ্শকক। জুবিন গাৰ্গ, জেৰিফা ৱাহিদ, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিলয় গুপ্তাকে ধৰি বহু শিল্পীৰ সুন্দৰ অভিনয়ত জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল তুমি মোৰ মাথো মোৰ ছবিখনে।